কেনেকৈ আছে আপোনালোকে? দুপৰীয়া হৈ আছে এতিয়া। ভাবিছোঁ লকডাউনটো হৈ আছে এতিয়া, ক'ৰবাত ক'তো যাব নোৱাৰি তেনেকৈ, তো ভাবিছোঁ অলপমান ঘৰতে যি কৰোঁ ডেইলি ভ্লগছ দিম বুলি ভাবিছোঁ, যিয়ে নহওক। তো এতিয়া দুপৰীয়া হৈছে, বলক কি কৰোঁ কি নকৰোঁ কৰি থাকোঁ আৰু কিবা কিবি কৰিম আৰু উপায় নাই বেলেগ। তো ফাৰ্ষ্টত মই অলপমান দাঢ়িখিনি কাটি লওঁ, দাঢ়ি অলপমান বাঢ়িছে বেছিকৈ, বেছি নাই যদি। তো এইখিনি দাঢ়ি কটা হৈ গ'ল, মানে কেঁচি দি কাটিলোঁ। তো আৰু এইখিনি এতিয়া মই ৰেজৰ দি কাটিব লাগিব, উপায় নাই, ৰেজৰ দি কাটিম। তাৰপিছত হ'ব আৰু অলমষ্ট কমপ্লিট হ'ব আৰু। কিন্তু এতিয়া শ্বেভিং ক্ৰীম নাই, সেইবোৰ ডাইৰেক্ট কাটিম, এল'ভেৰা লগাই দিম, ঠিক হৈ যাব। তো ইয়াতে কাটি লওঁ। I can't get you off my mind, can't forget it. Now I know what I've got to do is find my way back to you. সবখিনি ঠিকে আছিলে, বাট কেঁচি দি কাটোতে উঠত এইখিনি জেগাত অলপমান কাটা গ'ল, বেছি নহয় অলপমান, দেখা নাপায় কেমেৰাত চাগে, অলপ অলপ ৰঙা ৰঙা হৈ আছে, এইখিনি অলপমান কাটা গৈছে, বাকী সবখিনি ঠিকে আছে। তো এতিয়া আম খাব যাম মানে বজাৰৰ পৰা কিনি লৈ আহিছে আমটো, আম খাম আৰু এতিয়া মানে কাটি কেনে। তো আম 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 খাম আমি। ইয়াৰ পৰা আমকেইটা বাচিম, গোটাকেইটা বাচিম, পকাকেইটা, যোনকেইটা অলপমান থাকিছে সেইকেইটা লৈ যাওঁ, যোনকেইটা অলপমান পকা নাই সেইকেইটা থাকক। বাল্টিঙত আমৰ গোন্ধটো কিবা এটা ভাল লাগে, নহয় জানো? আম এনেকুৱাই, আম হে তো হে, মই কিয়া কৰোঁ। এয়া ধুই লোৱা হ'ল, তো ধুনীয়াকৈ বহি ল'লোঁ এইখন কাঁহীত আমখিনি বাচিম। তাৰপিছত ইয়াত আছে আমকেইটা, তো এইকেইডাল গছ সৰু আছে দেই, মই দেখাইছোঁ, অলপ পিছত দেখাই আছোঁ। এইকেইটা চাওক, এইডাল গছৰ নামটো নাজানো, কিন্তু তাৰ পিছৰ গছডাল এইডালক স্পাইডাৰ গছ বুলি কয়, স্পাইডাৰ প্লেণ্ট আৰু মানে কিবা। তো মই কি দেখাই আছিলোঁ, এইয়া পৰুৱা আগুৱাই গৈ গৈছে। এনেকৈ হ'লে বোলে শুনা পাওঁ, এনেকৈ হ'লে বোলে বানপানী হ'ব বোলে, পৰুৱাই যেতিয়া যায়। কিন্তু আমি গম পাইছোঁ এইটো পৰুৱা কিহৰ কাৰণে গৈ আছে, মেকুৰীকেইটা ভাগ দিয়া হৈছিলে, মেকুৰী ইমানখিনি খাব লগা আছিল, খালে, বাকীখিনি গোটেই সিহঁতে খাই শেষ কৰিব আৰু। যিয়ে নহওক, এক বুলি হৈছে দহ চিকাৰ। তো বেক টু আৱাৰ ৱৰ্ক। তো কাটা হৈ গ'ল ফাইনেলি মানে আৰু কাটিব আছে, এইখিনি কাটিবতো লাগিবই ভালকৈ, মানে মানুহে খাব পৰাকৈ। এনেই গোটাইতো খাব নোৱাৰে, দেখিছে পোক আছে, ইয়াত পোক আছে। মানে ইয়াৰ পৰা কি গম পোৱা গ'ল যে এই গোটেইকেইটা যোনকেইটা আম আছে, এই গোটেইকেইটা ফ্ৰেছ আম, কোনো ধৰণৰ ইয়াতে মিলাৱট কৰা নাই। তো বছৰৰ ফল খাব লাগে। আমত পোক ধৰিবই, সেইটো নৰ্মেল কথা। সেইবোৰ যদি আপোনালোকে মানে ধৰক এই পোক চোক মাৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে ফলটোতে আপোনাৰ ফল নাপাব ন। তো ফাইনেলি গোটেইখিনি কাটা হৈ গ'ল, এয়া খাম আৰু অলপ পিছত। তো এটা খাই চাওঁ ন, এটা খাই চাওঁ। মিঠা আছে, টেঙাও আছে, যিয়ে নহওক আপোনাৰতো লোভ লাগিছে, উপায় নাই আৰু খাই দিওঁ আৰু, ময়ে খাম আৰু আপোনাৰ বুলি ময়ে খাই দিছোঁ আৰু। তো এনেকৈ ডেইলি ভ্লগ দি থাকিম। তো ডেইলি মানে দুদিনৰ মূৰত হ'ব পাৰে, এনেকৈ দুদিনৰ মূৰত দিব পাৰোঁ আৰু। কিন্তু মানে ঘৰত থাকিম আৰু ঘৰতনো কিনো স্পেচিয়েল ইমান কৰি থাকিব পাৰিম। তো যিয়ে নহওক দি থাকিম আৰু মাজে মাজে। তো আপোনালোকে ছাপোৰ্ট কৰি থাকিব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।